বন্ধু বান্ধৱীসকল, মই আপোনালোকক যে কৈছিলোঁ মই ইয়াৰ পৰা আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট শ্ৰীসূৰ্য পাহাৰ চাইকেলেৰে লৈ যাম। গতিকে আজি মই যাব ওলাইছোঁ। এইখনে হৈছে মোৰ চাইকেল, যাৰ নাম মই বাসন্তী থৈছোঁ। তো বলক মোৰ লগত আপোনালোকে সুদূৰ ইয়াৰ পৰা প্ৰায় 60 কিলোমিটাৰ দূৰত থকা শ্ৰীসূৰ্য পাহাৰখন চাইকেলেৰে চাই আহোঁ। তো মোৰ লগত আপোনালোকে চাই থাকক। আপোনালোকে ভাল ভাল ভিডিঅ' চাবলৈ সক্ষম হ'ব মোৰ ইউটিউব চেনেলৰ যোগেদি। যদি মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকন ক্লিক কৰি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, গৈ আছোঁ। এয়া নগৰপাৰা এৰিলোঁ, লাহেকৈ পাই গ'লোঁ শিমলুতলা অঞ্চল। তো বলক ধামাকা ভিডিঅ' হ'ব আজি ভাই। তো আপোনালোকে চাই থাকক গোৱালপাৰাৰ সৌন্দৰ্য এয়াই। এই সৌবোৰ দেখিছে চাহ বাগানৰ পাহাৰ। তো গৈ আছোঁ। Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for regrets. I've been flying from town to town, from London to Taiwan. I've been all around the globe trying to protect
soul. We are heroes tonight. We will fly above the sky. We are heroes tonight. Yeah. We are heroes tonight. We will fly above the sky. We are heroes tonight. Feel like a dynamite, ready to explode right up in the sky. I need you to listen, I need you to hear, and don't show any fear. I've been flying from town to town, from London to Taiwan. I've been all around the globe trying to protect your soul. We are heroes tonight. We will fly above the sky. We are heroes tonight. Yeah. We are heroes tonight. We will fly above the sky. We are heroes tonight. I've been flying from town to town, from London to Taiwan. I've been all around the globe trying to protect your soul. বন্ধুসকল আহি আহি পাই গ'লোঁ মৰ্ণে য'ত শ্ৰীসূৰ্য পাহাৰ আছে তাত মই আহি উপস্থিত হৈছোঁ তো ৱেলকাম টু মৰ্ণে তো বলক মোৰ লগত আপোনালোকক নগৰবাৰৰ পৰা মই আহিছোঁ চাইকেলেৰে এখন মোৰ চাইকেল হৈছে চাইকেলেৰে আহিছোঁ তো বলক ভিডিঅ'টো চাই থাকক আৰু গৈ থাকক তো বন্ধু বান্ধৱীসকল ইয়াৰ পিছত আনটো প্ৰতিষ্ঠান এৰি এইটো পাইছোঁ আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বিদ্যুৎ বিভাগৰ মুখ্য কাৰ্যালয় এই বেটা ৰখে ময়ো যাং তোহাৰ লগত তো সিহঁত দুটা পাৰ্টনাৰ মোৰ ফালে ঘূৰি চাইছিল তো গৈ আছোঁ সিহঁতৰ পিছে পিছে তো আপোনালোকো মোৰ পিছে পিছে আহি থাকক চাইকেলেৰে তো এইটো হৈছে বাছ ষ্টেণ্ড তো লাহে লাহে গৈ আছোঁ এইবাৰ আপোনালোকক এনেকুৱা এটা বস্তু দেখুৱাম যিখন কেৱল আমাৰ অসমৰ একমাত্ৰ শিক্ষা অনুষ্ঠান অসম সৈনিক স্কুল এই গোৱালপাৰাতে আছে তো আপোনালোকক মই অসম সৈনিক স্কুলখন দেখুৱাবৰ কাৰণে যত্ন কৰিম তো এইখনেই হৈছে অসম সৈনিক স্কুল যিখন অসমৰ একমাত্ৰ ইয়াতেই আমাৰ সেনা জোৱানসকলক প্ৰশিক্ষণ দিয়া হয় লগতে শিক্ষাদান কৰা হয় তো এইখনে হৈছে আমাৰ অসম সৈনিক স্কুলৰ মুখ্য গেট তো এনেকৈ আপোনালোকে যাব লাগিব অসম সৈনিক স্কুলৰ ভিতৰত যদি যাব খোজে এতিয়া মই বাই বাই দি সৈনিক স্কুলক মোৰ গন্তব্যস্থানত যাওঁ তো আৰু বেছি দূৰ নাই প্ৰায় মাত্ৰ আৰু 5 কিলোমিটাৰমান দূৰ যাবলগীয়া আছে তো মই চাইকেলেৰে আহিছোঁ নগৰবাৰাৰে তো সৌখন পাহাৰ দেখিছে তো সেইখনে হৈছে শ্ৰীসূৰ্য পাহাৰ তো বলক মোৰ লগত আপোনালোকে আহক গৈ থাকোঁ যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো দাবাই থওক তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'সমূহ সকলোৰ আগতে আপুনি পাবলৈ সক্ষম হ'ব তো লাহে লাহে গৈ আছোঁ বেছি দূৰ নহয় আমাৰ পৰা মাত্ৰ 60 কিলোমিটাৰমানহে দূৰ
তো এতিয়া পামে আৰু বেছি দূৰ নাই ভাল লাগিছে বহুত আহি চাইকেল লৈ আহিছোঁ অলপ কষ্ট হৈছে কিন্তু উপায় নাই আপোনালোকক ভাল ভাল ভিডিঅ' বনাই দেখাবৰ কাৰণে এইখিনিতো কষ্ট কৰিবই লাগিব তো আৰু ইয়াৰ পৰা দেখাই পাই পাহাৰখন কিন্তু গৈ পোৱা নাই তো এটা আপোনালোকক ভাল বস্তু দেখুৱাম যিটো হৈছে হিন্দুস্তান পেট্ৰলিয়ামৰ কাৰ্যালয় এইটো হৈছে হিন্দুস্তান পেট্ৰলিয়ামৰ এটি কাৰ্যালয় ইয়াত নিৰ্মাণ কৰা হৈছে শোধনাগাৰ হিন্দুস্তান পেট্ৰলিয়াম অৰ্থাৎ এইচপিৰ এইটো নতুনকৈ ইয়াত নিৰ্মাণ কৰি থকা হৈছে আপোনালোকে চাব পাৰে এইটো হৈছে হিন্দুস্তান পেট্ৰলিয়ামৰ এটি শোধনাগাৰ ইয়াত স্থাপিত কৰি থকা হৈছে বৰ্তমান সময়ত ইয়াত বিভিন্ন ধৰণৰ লেবাৰসমূহ কাম কৰি থকা হৈছে তো মই চাইকেলৰে আহি আছোঁ পুৰা জব্দ কৰি ধৰিছোঁ চাইকেলৰ হেণ্ডেলত তো বলক আহি থাকক গৈ থাকোঁ চাই থাকোঁ তো এইটোৱে হ'ল এইচপিৰ কাৰ্যালয় হিন্দুস্তান পেট্ৰলিয়ামৰ তো বন্ধু বান্ধৱীসকল মই শ্ৰীসূৰ্য পাহাৰ আহি পালোঁ এইখন হৈছে শ্ৰীসূৰ্য পাহাৰৰ মূল গেট মই পিছৰ ভিডিঅ'বোৰ বেলেগকৈ দিবলৈ যত্ন কৰিম আপোনালোকক অহা দৃশ্যখিনিহে আপোনালোকক এই ভিডিঅ'টোত দিয়া হ'ল তাৰ পিছৰখিনি আপোনালোকক বেলেগভাৱে দিয়া হ'ম তো মোক আপোনালোকে মৰম যাচিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব তো